অৱশেষত জিতেন বৰা আৰু হাওৰাঘাট উন্নয়ন খণ্ডৰ মাজত ভুল বুজাবুজিৰ আঁতৰ হ'ল। যোৱা 21/12/2023 তাৰিখে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ ধনৰ ক্ষেত্ৰত বিভিন্ন অনিয়ম অভিযোগৰ কথা জিতেন বৰা নামৰ ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত উত্থাপন কৰাত এক বাতৰি প্ৰকাশ হয়। বাতৰি প্ৰকাশ হোৱাৰ লগে লগে ভুক্তভোগী হিতাধিকাৰী জিতেন বৰাৰ কাষত নিজ গাঁৱৰ ৰাইজ আৰু হাওৰাঘাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়ববীয়াই এক লগ হৈ এক সুবিচাৰ কৰি ভুল বুজাবুজিৰ আঁতৰ কৰে। এই বিচাৰৰ পিছতেই ভুক্তভোগী জিতেন বৰাই তেওঁৰ চৰকাৰী ঘৰৰ দ্বিতীয় কিস্তিৰ ধন ঘূৰাই পায়। ধন ঘূৰাই পোৱাত আনন্দিত হৈ অৱশেষত বিশেষকৈ সংবাদ মাধ্যমক ধন্যবাদ জনোৱাৰ লগতে গাঁৱৰ ৰাইজ আৰু হাওৰাঘাট উন্নয়ন খণ্ডক ধন্যবাদ জনায়। কওকচোন আপোনাৰ নামটো কি? মোৰ নাম জিতেন বৰা, হাংকুয়া গাঁৱৰ ব্যক্তি। আৰু মই এটা নিউজ দিছিলোঁ কিমান দিন আগত? আজি 4 দিনৰ আগত। তাৰপিছত মোৰ এই ঘৰৰ বিষয়ে যিখিনি টকা অলপ খেলি মেলি হৈছিলে সেই টকাখিনি মই ঘূৰাই পালোঁ। আৰু সাংবাদিকসকলকো ধন্যবাদ জনালোঁ, ৰাইজকো ধন্যবাদ জনালোঁ। মই চবেই মোক কষ্ট কৰি অফিচৰ মানুহখিনিকো মই ধন্যবাদ জনালোঁ। গোটেইখিনি মানুহে মোক কষ্ট কৰি যিখিনি প্ৰাপ্য মই পালোঁ। তাৰপিছত মোৰ ওজৰ আপত্তি আৰু মোৰ নাই। কিন্তু ডিপাৰ্টমেণ্টৰ মানুহক কিবা ক'ব নেকি এই ক্ষেত্ৰত? নাই, মই একো ক'বলৈ নাই।